আমি এতিয়া চিৰিয়াখানা চাব আহিছো এয়া আমি বা ভিন্দেও মই গুণগুণ গোটেইকেইটা আহিছো এতিয়া সেই আমি পিছফালে জিৰাফ জেব্ৰা চাই আছো জিৰাফ কেইটা এইফালে ওলাই আছে এইকেইটা জিৰাফ কেইটা সেইকেইটা আৰু এইফালে আছে সৰপহু আপোনালোকক দেখাম সৰপহু এইফালে আছে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব মোৰ ভিডিঅ'টো ষ্টাৰ্ট মই টিকেট কাউণ্টাৰৰ পৰা কৰিলোঁ আপোনালোকক যদিও ভিতৰত প্ৰথমখিনি দেখুৱালোঁ তথাপিও মই আপোনালোকক আকৌ পিছুৱাই আনি টিকেট কাউণ্টাৰৰ পৰা দেখুৱালোঁ এইটো হ'ল টিকেট কাউণ্টাৰ আপোনালোকে যিসকলে আহি পাইছে তো জানেই আৰু নহাসকলৰ বাবেও কৈছোঁ টিকেট কাউণ্টাৰত টিকেট কাটি লৈ ভিতৰত সোমাব লাগে তাৰপিছত আৰম্ভ হয়েই জীৱ জন্তু দেখা আমি ফাৰ্ষ্ট বান্দৰ দেখিলোঁ এয়া এই হাবিখিনিৰ মাজত এয়া এটা ধুনীয়া ব্যৱস্থা আছে মানে পানী তাতে গছ গছনি মানে তাতে হাবি বননি সেনেকুৱা ধুনীয়া জংঘলৰ মাজত যে জীৱ জন্তুবোৰ আছে সেনেকুৱা তাৰপিছত তাতে বান্দৰ দেখিলোঁ ফাৰ্ষ্ট টাইম তাৰপিছত বান্দৰ দেখি উঠি আমি আহিলোঁ জিৰাফ চাব জিৰাফ জেব্ৰা একেখিনি ঠাইতে পাব আপোনালোকে যিসকলে আহি পোৱা নাই তেওঁলোকৰ বাবে কৈছোঁ বহুত ভাল লাগে আহি তাৰপিছত এইটো জিৰাফ মই যে দেখুৱাইছোঁ আপোনালোকক সেইটো জিৰাফ অলপ দূৰৈত আছে যিহেতু আমি দুপৰীয়া টাইমত গৈছোঁ ৰ'দ ওলাই আছিল ৰ'দত গৰমত সিহঁতে মানে ৰ'দ পৰা ঠাইলৈকে অহা নাই আৰু এইকেইটা হৈছে মানে পহু এইকেইটা সুগৰি পহু আছিল আৰু চাওকচোন চৰি দেই সুগৰি পহু নাছিল এই নামটো মই পাহৰি গ'লোঁ মই চাৰ্টখন মই ফটো মাৰিব নহ'ল নামটো সুগৰি পহু আছিল নে কি বহুত পহু দেখিছোঁ সেইকাৰণে মোৰ নামবোৰ উলট পালট হৈ গৈছে আৰু এইখিনি আছে এইয়া কেংগাৰু এয়া কেংগাৰু চাব পাৰে আপোনালোকে এয়া কেংগাৰু আৰু তাৰ কাষতে সেইটো বগাটো দেখিছেনে বগাত যিটো দেখিছে কেংগাৰুটোৰ কাষতে এটা বগা জন্তু আছে আপোনালোকে চাব পাৰিব সেইটো মই দেখুৱাই আছোঁ কিন্তু ভালকৈ স্পষ্ট হোৱা নাই কাৰণ দূৰৈত আছে জন্তুবিলাক দূৰৈত আছে কাৰণ বহুত ৰ'দ দি আছিল সেইকাৰণে ওচৰলৈ অহা নাই আৰু আমি ডাইৰেক্ট আহি এতিয়া চৰাই চিৰিকটিৰ ওচৰ পালোঁ আহি চৰাই চিৰিকটিবোৰ এয়া পিঞ্জৰাত ৰাখি থৈছে আৰু পৰ্যবেক্ষণৰ বাবে ৰাখি থৈছে সকলোৱে চাব পাৰিব যাতে কিছুমান দুষ্প্ৰাপ্য প্ৰাণীও ৰাখি থৈছে সকলোৱে চাব পৰাকৈ এইটো দৰিক মই চাৰ্টখন দেখুৱাই দিছোঁ এইটো দৰিক কিছুমান জন্তু মানে চাৰ্টখন যেতিয়া তোলা নাযায় নামটোৰ তেতিয়া মনত নৰয় কাৰণ কিমান দেখিছোঁ কিমান নাম মনত ৰোৱাটো সম্ভৱ নহয় আৰু এইটো হৈছে শগুনটো এইটো সৰু আৰু এটা ডাঙৰ আছে মই আপোনালোকক দেখুৱাম তাৰপিছত এয়া শগুনক মাংস দি থৈছে আপোনালোকে দেখিছে সেয়া মাংস দি থৈছে শগুনে যিহেতু মাংস খায় আপোনালোকেও যদি আহি পাইছে নিশ্চয় দেখিছে আৰু আহি পোৱা নাই যদিও আপোনালোক নিশ্চয় আহিব বহুত ভাল লাগে আৰু যিহেতু অত্যন্ত গৰম পৰিছে ভিতৰতে এয়া বানানা শ্বেক খালোঁ আমি তাতে দোকান আছে ভিতৰত আৰু এয়া চাওক ইয়াত আমি বাঘৰ ঠাই পালোঁ আহি এয়া অলপ উঠি আহিব লাগে ওপৰত যিহেতু পাহাৰ এৰিয়াখিনি হিল এৰিয়া সেইকাৰণে উঠি এইখিনি বাঘটোৱে ভালকৈ মানে চব সোমাই আছে আজি ওলোৱা বেছিভাগ একো নায়েই তথাপিও বাঘটো মানে সন্মুখতে আছিল সেইটো আপোনালোকক অলপ দেখুৱাইছোঁ চাওক এইটো বাঘটো আৰু এতিয়া আমি আহিলোঁ এইটো দেখিছোঁ বিয়েৰ ভালুক সেইটো এটা ভালুক আছে শুই সেইখিনি আপোনালোকে দেখিছে দুটা ভালুক এটা অলপ খোজকাঢ়ি আছে আৰু এটা আছে শুই একে মানুহে শুৱাৰ দৰে শুই থাকে কি বেলেগ লাগিছে আৰু এইকেইটা হৰিণাকেইটাও বহুত ভাল লাগিছে আৰু এতিয়া দেখিলোঁ সেইটো ডাঙৰ বাঘ আপোনালোক মানে চব ভিতৰ চাইডে সোমাই আছে সেইকাৰণে আপোনালোকক ভালকৈ দেখুৱাব পৰা নাই আৰু এইটো হ'ল এশিঙীয়া গড় আমাৰ চিৰিয়াখানাত এশিঙীয়া গড় আছে আৰু অসমখন এশিঙীয়া গড়ৰ বাবে বিখ্যাত বুলি আমি জানোৱেই সকলোৱে আৰু আপোনালোকক এশিঙীয়া গড়টো দেখুৱালোঁ আৰু এইকেইটা কাষতে আছে পহু আৰু এইটো চাওক এইটো নামটো আপোনালোকক চাৰ্টত দেখুৱাম মই মানে চব জন্তুৰে নামবোৰ পাহৰিছোঁ কি কৰিম আৰু এইটো চাওক
আৰু এয়া আমি আহি পালোঁ ঘৰিয়াল সেয়া পানীৰ পৰা উঠি আহি ছাইডত শুই আছে এয়া আপোনালোকে দেখিছেনে ধৰিব পাৰিছেনে কাৰণ বহুত দূৰৰ পৰা কেমেৰা কৰা গৈছে যে সেইকাৰণে ধৰিব নোৱাৰা হৈ আছে অস্পষ্ট হৈ আছে তথাপিও মানে মই দেখুৱাব চেষ্টা কৰিছোঁ আৰু আহি আমি লাষ্ট পৰ্যায় পাইছোঁ আহি সাপৰ খোলা তাৰপিছত সাপৰ জেগা এইকেইটা সাপৰ তাৰপিছত সাপখিনি আমি কিছু সাপ চালোঁ সম্পূৰ্ণ সাপখিনি আপোনালোকক দেখুৱাব নহ'ল আৰু ইয়াতে আছে সৰু বাচ্চাবিলাকে খেলিব পৰাকৈ ঠাই আৰু এতিয়া আমি যাবলৈ ওলাই আহিলোঁ আজি যদি মোৰ ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ আহিছে যদি মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব এতিয়া আমি এটা আইচক্ৰীম খাই ঘৰলৈ উভতিলোঁ বাই বাই